Hello everyone, welcome back to my channel. আশা কৰো সকলো ভালে আছে। পুনৰবাৰ আন এটি নতুন ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকক লৈ যাবলৈ লৈছো 14 মাইল অৰ্থাৎ গুৱাহাটী আৰু শিলং ৰোডত থকা দ্বাৰকামাই সাই বাবা মন্দিৰলৈ। তেতিয়াহলে বলক আজি আমাৰ ভিডিওটো আৰম্ভ কৰি দিও। এয়া আমি দ্বাৰকামাই সাই বাবা মন্দিৰ পালোহি। এয়া হৈছে মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ। আমি এই ফালেৰে ভিতৰলৈ প্ৰৱেশ কৰিলো। মন্দিৰৰ ভিতৰ ভাগত এনে ধৰণৰ কেইখনমান বিপণী আছে য'ত পূজাৰ বাবে জৰুৰী সকলোবোৰ সামগ্ৰী উপলব্ধ। দ্বাৰকামাই সাই বাবা মন্দিৰ এক জাগ্ৰত মন্দিৰ। ইয়ালৈ অহা ভক্তসকলৰ সকলো ধৰণৰ মনৰ কামনা বাবাই পূৰণ কৰে। মন্দিৰটোৰ ভিতৰ ভাগ খুবেই সুন্দৰ। ভক্তসকলৰ বাবে ভোগৰ ব্যৱস্থা থকাৰ উপৰিও সন্ধিয়া হলে মন্দিৰৰ ভিতৰচৰাত বাবাৰ পালকি যাত্ৰাও কৰা হয়। আপোনালোক যদি অহা নাই তেতিয়াহলে এবাৰ এই মন্দিৰলৈ আহি বাবাৰ দৰ্শন কৰিব পাৰে।